প্ৰতিজন অসমীয়াৰ বাবে এখন বহু প্ৰত্যাশিত ছবি হৈছে ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে নিশ্চিতভাৱে এখন ছুপাৰহিট চলচ্চিত্ৰলৈ পৰিণত হ'ব। এয়া ট্ৰেইলাৰ আৰু জুবিন গাৰ্গৰ সৃষ্টিৰাজিত থকা নতুনত্ব আৰু জুবিন গাৰ্গৰ প্ৰতি থকা আৱেগ আৰু অভিনয়ে প্ৰতিগৰাকী দৰ্শকক যে নিৰাশ নকৰিব তাৰ 100% গেৰাণ্টি আছে। ৰৈ ৰৈ বিনালে অসমৰ প্ৰথমখন মিউজিকেল ছবি। প্ৰথম অসমীয়া মিউজিকেল চিনেমা 1998 চনতেই জুবিন গাৰ্গৰ অন্যতম সৃষ্টি শব্দ এলবামৰ এটি গীত আছিল ৰৈ ৰৈ বিনালে। অসমৰ সংগীত জগত তথা চলচ্চিত্ৰ জগতক জাতিষ্কাৰ কৰিবলৈ পৰিকল্পনা কৰা হৈছিল ৰৈ ৰৈ বিনালেৰ জৰিয়তে। আজি মুক্তি লাভ কৰিলে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰে। ছবিখনৰ ট্ৰেইলাৰ দেখিয়ে বুজা যায় ছবিখন কিমান সফল হ'ব। আজি হয়তো জুবিন গাৰ্গ জীয়াই থকা হ'লে এনে এখন ছবি উপহাৰ দি কিমান ফূৰ্তি পালে হয় তাৰ অনুমান হয়তো কোনেও কৰিব নোৱাৰে। অহা 31 অক্টোবৰত মুক্তি পাব ৰৈ ৰৈ বিনালে।